হে এভৰিৱান সকলোকে নমস্কাৰ জনাই মই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহকচোন মই নিজ জীৱনৰ দুযোৰমান কাপোৰ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। বোৱা পাৰিৰে বনোৱা হয় কাৰণ ইয়াৰ চাদৰখন হয় সম্পূৰ্ণ চাদৰখন কৰিছোঁ। এইখন মেখেলাখন কাপোৰবোৰ ৰেডি টু ৱেৰ পাব আপোনালোকে। এইটো আপোনাৰ মাল্টি কালাৰৰ আছে, বৰ্ডাৰটো লগতে এপ্লিক কৰা আছে। বোৱা পাৰি আৰু এপ্লিকৰ সহায়ত বনোৱা হৈছে কাপোৰযোৰ। এইবাৰ দেখুৱাম মুগা কালাৰৰ ব্লেক আৰু অৰেঞ্জ কালাৰৰ কম্বিনেশ্যনত আছে বৰ্ডাৰটো ইয়াত। এইটো গেৰু ডিজাইনৰ হ'ব। আৰু এইখন ইয়াৰ মেখেলাখন। যদি কোনোবাই ল'ব বিচাৰে যোগাযোগ কৰিব পাৰে। আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ। নমস্কাৰ, পুনৰ এটা ভিডিঅ'ত লগ পাম।